ভুল হ'ল আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক। আপুনি কেতিয়াবা নিজৰ অতীতলৈ উভতি চাই ভাবিছে নেকি, এই সিদ্ধান্তটো যদি মই নললোহেঁতেন অথবা সেই ভুলটো যদি মই নকৰিলোহেঁতেন? প্ৰায় প্ৰতিজন মানুহৰ মনত এনে কিছুমান স্মৃতি থাকে, যাৰ বাবে মাজে মাজে বুকুখন বিষায়। কিন্তু সঁচা কথাটো হ'ল, পৃথিৱীত এনেকুৱা এজন মানুহ নাই যিয়ে অতীতত এটাও ভুল কৰি থৈ অহা নাই। জীৱন হ'ল এখন বিদ্যালয়। ইয়াত প্ৰতিটো দিনাই নতুন পাঠ শিকোৱা হয়, আৰু সেই পাঠত কেতিয়াবা হাঁহি থাকে, কেতিয়াবা চকু পানী থাকে। কিন্তু আটাইতকৈ ডাঙৰ আৰু গভীৰ শিক্ষা আহে সদায় ভুলৰ মাজৰ পৰা। সফলতাই আমাক আনন্দ দিয়ে, কিন্তু ভুলে আমাক পৰিপক্ক কৰি তোলে। সফলতাই আত্মবিশ্বাস দিয়ে, কিন্তু ব্যৰ্থতাই আৰু ভুলে আমাক বুদ্ধি দিয়ে, ধৈৰ্য দিয়ে আৰু ডাউন টু আৰ্থ হ'বলৈ শিকায়। কথা এটা ভাবকচোন, এটা শিশু প্ৰথমবাৰ খোজ দিবলৈ চেষ্টা কৰিছে। এবাৰ সি পৰে, দ্বিতীয়বাৰো পৰে, হয়তো 10 বাৰ পৰিছে, 20 বাৰ পৰিছে। যদি সেই শিশুটোৱে প্ৰথমবাৰ পৰাৰ পিছতে সিদ্ধান্ত লৈ পেলালেহেঁতেন যে মই আৰু চেষ্টা নকৰোঁ, তেন্তে সি কেতিয়াও খোজ কাঢ়িবলৈ নোৱাৰিলেহেঁতেন। কিন্তু সেই শিশুটোৱে সেই ভুলক, সেই বিফলতাক ব্যৰ্থতা বুলি নাভাবিলে। সি পুনৰ উঠে, পুনৰ চেষ্টা কৰে আৰু এদিন দৌৰিবলৈ শিকে। আপুনিও এদিন সেইটো কৰিছিল। জীৱনটো ঠিক তেনেকুৱাই। আৰু আমি ডাঙৰ হোৱাৰ লগে লগে ভুলক শিকাৰ সুযোগ হিচাপে নলওঁ। আমি নিজকে দোষ দিওঁ, অনুশোচনা কৰোঁ আৰু অতীতৰ কথা পাগুলিয়াই থাকোঁ। কিন্তু মনত ৰাখিব, অতীতত যি ভুল কৰিলে সেই ভুলৰ পৰা শিকি আপুনি কেনেকৈ আগবাঢ়িব তাৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ ভৱিষ্যত। পৃথিৱীৰ প্ৰতিজন সফল ব্যক্তিৰ জীৱনত ব্যৰ্থতা আৰু ভুলৰ দীঘলীয়া এখন তালিকা আছে, আৰু তেওঁলোকৰ সফলতাৰ কাহিনী তেতিয়া আৰম্ভ হৈছে যেতিয়া তেওঁলোকে সাহসেৰে নিজৰ ভুলবোৰ স্বীকাৰ কৰিছে, আৰু তেওঁলোকে ভাগ্যক দোষ নিদি, আনক দোষ নিদি, বৰঞ্চ প্ৰতিটো ভুলক নতুন শিক্ষা হিচাপে গ্ৰহণ কৰিছে, আৰু সেইবাবেই তেওঁলোক সফল ব্যক্তি। যেতিয়া আপুনি ভুল কৰিব, তেতিয়া নিজকে এটা প্ৰশ্ন সুধিব, এই অভিজ্ঞতাই মোক কি শিকালে? কাৰণ এটা ভুলে আপোনাক যিমানখিনি শিকাব, সেই শিক্ষা আপোনাক আৰু কোনেও দিব নোৱাৰে। আজিৰ পৰা আপোনাৰ অতীতক আপুনি ঘৃণা নকৰিব। নিজৰ ভুলবোৰ নিজৰ মাজতে লুকুৱাই নাৰাখিব। সেই ভুলবোৰক আপুনি সন্মান কৰক। আপুনি ভুলবোৰৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰক, কাৰণ সেই ভুলবোৰে আপোনাক আজিৰ মানুহজন গঢ়ি তুলিব। আৰু কথা এটা মনত ৰাখিব, যিমানেই ডাঙৰ ভুল সিমানেই ডাঙৰ শিক্ষা, যিমানেই ডাঙৰ শিক্ষা সিমানেই ডাঙৰ ভৱিষ্যত। এটা কথা আমি মনত ৰখাটো দৰকাৰ যে জীৱনত কেতিয়াও নপৰা মানুহ নাই। অৰ্থাৎ কোনোবা এটা ক্ষেত্ৰত, কোনোবা এটা দিশত, কোনোবা এটা সময়ত বিফল নোহোৱা মানুহ নাই। কিন্তু প্ৰতিবাৰ পৰাৰ পিছত যিজনে পুনৰ উঠি থিয় দিয়ে, শেষত জয় তেওঁৰেই হয়। আচলতে ভুল আপোনাৰ শত্ৰু নহয়, ভুল হৈছে আপোনাৰ শিক্ষক, যিজনে সফলতাৰ পথত আগবাঢ়িবলৈ আপোনাক সঠিক দিশ দেখুৱাব। আচলতে জীৱনত আপোনাৰ লগত কি ঘটিল সেয়া ইমান গুৰুত্বপূৰ্ণ নহয়। সেই ঘটনাবোৰৰ প্ৰতি আপুনি কেনে মনোভাৱ লৈ আগবাঢ়িছে সেইটোহে আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনাৰ সেয়ে ভাগ্য নিৰ্ণয় কৰিব।